একচুৱেলি আমি কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰিৰ ফালৰ পৰা আৰু হিল ইণ্ডিয়া লিমিটেড আমাৰ গ্ৰীণ ৰেগুৰ তেওঁলোকে অৰ্গেনাইজ কৰিছিলে আৰু আমাৰ ইয়াত অৰ্গেনাইজ কৰিছে। ইয়াৰ মেইন উদ্দেশ্য হ'ল আমি ছেফটি ইউজ অফ পেষ্টিচাইড এণ্ড ইনছেক্টিচাইড, যাতে আমি যিবিলাক ৰাসায়নিক ঔষধ বা কীটনাশক ব্যৱহাৰ কৰোঁ সেইবিলাক আমি সুষম পৰিমাণে ব্যৱহাৰ কৰিব পাৰোঁ, আৰু ব্যৱহাৰ কৰোঁতে আমি কি ধৰণৰ মানে আমি ব্যৱস্থা ল'ব লাগে যাতে ব্যৱহাৰ যিজনে স্প্ৰে কৰা মানুহজনৰ যাতে কোনো অসুবিধা নহয়, তাৰ ওপৰত এই প্ৰশিক্ষণ শিবিৰটো আৰম্ভ হৈছিলে আৰু সজাগতা শিবিৰ একেলগে কৰা হৈছে। ইয়াত প্ৰায় আমাৰ 100জনৰো ওপৰ পাৰ্টিচিপেণ্টে অংশগ্ৰহণ কৰিছে। ওদালগুৰি ডিষ্ট্ৰিক্টৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোক আহিছে আৰু এই প্ৰশিক্ষণত আমাৰ জিলা কৃষি বিভাগৰ পৰা কৰ্মকৰ্তাসকল মানে অফিচাৰ্ছ, তাৰপিছত আমাৰ গেৰুৱা VCDCৰ পৰাও চেয়াৰমেন উপস্থিত আছে আৰু আমাৰ ভাৰতীয় কিষাণ সংঘৰ কৰ্মকৰ্তাও উপস্থিত আছে। গতিকে ইয়াত আমি এটাই বস্তু বিচাৰিছোঁ, যাতে খেতিয়কসকলে যেতিয়া ৰাসায়নিক ঔষধ বা সাৰ ব্যৱহাৰ কৰে তেতিয়া সুষম মাত্ৰাত যাতে ব্যৱহাৰ কৰে আৰু তেওঁলোকে নিজৰ মানে প্ৰটেকশ্যনটো যাতে ৰাখে, তাৰ কাৰণে আমি এই হিল ইণ্ডিয়া লিমিটেড আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আমি এই প্ৰগ্ৰেমটো কৰি আমি এটা সৰু কিট, তাত আমাৰ থাকিব এপ্ৰন এটা থাকে বা চশমা, মাস্ক, মূৰত টুপি, এইখিনি পিন্ধি যাতে খেতিয়কসকলে এই ইনছেক্টিচাইডবিলাক এপ্লাই কৰে আৰু সতৰ্কতা অৱলম্বন কৰে, তাৰ ওপৰত মানে গুৰুত্ব ৰাখি একচুৱেলি সজাগতা প্লাছ প্ৰশিক্ষণটো আৰম্ভ কৰা হৈছে আজি। একচুৱেলি ওদালগুৰিত কি হয়, মেইনলি আমাৰ মাটিবিলাক মিডিয়াম লেণ্ড আছে আৰু ল' লেণ্ড কম আছে, মিডিয়াম লেণ্ড আৰু আপলেণ্ড বেছি আছে। আৰু মিডিয়াম লেণ্ড আৰু যিখিনি ল' লেণ্ড আছে তাত আমাৰ খেতিয়কসকলে ধান কৰে, এই সময়ত এতিয়া ধানত ব্যস্ত খেতিয়কসকল। আৰু কিছুমান পকেট আছে সেইবিলাকত অকণমান বানপানী হয়। বানপানী হোৱাৰ কাৰণে আমি কি কৰিছোঁ, কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰিৰ ফালৰ পৰা বানপানী প্ৰতিৰোধী কিছুমান বীজ আছে, যেনেকৈ ৰঞ্জিত চাবুৱান, স্বৰ্ণ চাবুৱান, এনেকুৱা বীজ আছে। সেই বীজখিনি আমি বানপানী হোৱা এৰিয়াবিলাকত দিওঁ। আমি দিলে কি হয়, যদি বাই চান্স বানপানী হয় আৰু তাত যদি সেই খেতিডৰা এসপ্তাহৰ পৰা 8 দিন পৰ্যন্ত পানীৰ তলত থাকে, তথাপিতো কিন্তু ৰঞ্জিত চাবুৱান বা স্বৰ্ণ চাবুৱানৰ কোনো প্ৰডাকশ্যনত এফেক্ট নহয়, তেওঁলোকে সিমানেই প্ৰডাকশ্যন দিব। গতিকে এই ভেৰাইটিটো আমি ফাৰ্মাৰ মাজত লৈ যাবলৈ চেষ্টা কৰি আছোঁ। আৰু আমাৰ ইয়াত মেক্সিমাম মাকৈ কৰে, মেইজ, যিটোৰ মানে এতিয়া গভৰ্ণমেণ্টেও কিন্তু বহুত গুৰুত্ব দি আছে যে মাকৈ প্ৰডাকশ্যনটো যাতে বঢ়াব পাৰি। অসম গভৰ্ণমেণ্টেও দিনাখনে মানে অলপতে কিছুমান মিটিঙত কৈ আছে যে মাকৈটো যাতে বঢ়াব পাৰোঁ, কাৰণ মাকৈৰ একচুৱেলি বহুত গুৰুত্ব, কাৰণ এনিমেল ফিডৰ পৰা আদি কৰি ইথানল এক্সট্ৰেক্টৰ পৰা আদি কৰি আমি কামখিনি তাৰ পৰা মাকৈৰ পৰা পাব পাৰোঁ। আৰু তৰমুজ খেতিটো আমাৰ ইয়াত হয়, তৰমুজৰ খেতিটো বেয়া নহয়, প্লাছ আমাৰ যিটো ৰঙালাও আছে, ৰঙালাওৰ খেতিও ভাল হয়। আৰু বগৰীৰ খেতিটো আমাৰ খেতিয়কসকলে কিন্তু আপলেণ্ডখিনিত বহুত ভালকৈ কৰে। গতিকে মই ভাবোঁ এই খেতিকেইটা যদি তেওঁলোকে নিয়মিতভাৱে কৰে বা ঠিক সময়ত কৰে, সময়ৰ বীজ সময়ত লগায়, তেতিয়াহ'লে তেওঁলোকে নিশ্চয় উপকৃত হ'ব। आज जो उदलगिरी KVK में जो आज ट्रेनिंग प्रोग्राम हो रहा है, ये हम लोग का ऑब्जेक्टिव था सेफ एंड जुडिशियस यूज ऑफ क्वालिटी पेस्टिसाइड्स। तो इसमें हम लोग 4-5 पॉइंट डिस्कशन किया है। तो हम लोग पहले डिस्कशन किया है जो खेती में जो दवाई छिटा रहा है वो किस टाइम में, प्रॉपर टाइम और प्रॉपर डोज और प्रॉपर पेस्टिसाइड कैसे देना है, वो हम लोग फर्स्ट पॉइंट में हम लोग डिसाइड किया है। दूसरा जो पॉइंट हम लोग डिस्कशन किया है वो टॉक्सिसिटी। यहाँ 4 प्रोडक्ट होता है पेस्टिसाइड में, रेड, येलो, ब्लू और ग्रीन। तो हम लोग फार्मर्स को बताया रेड और येलो जितना चाहिए उसका कम यूज करिए व यूज मत कीजिए, क्योंकि उसका टॉक्सिसिटी लेवल ज़्यादा है और रेसिडेंशियल इफेक्ट 2 साल तक वो हमारा शरीर में आ जाते हैं। तो ये लेके हम लोग डिस्कशन किया है। नंबर जो तीसरा पॉइंट है, हम लोग सेफ्टी के लिए कैसे स्प्रे दवाई छिटाना है, कैसे मास्क पहनना है, टोपी पहनना है, चश्मा पहनना है और एप्रन पहनना है, तो हम लोग पूरा दिखा दिया। और वो भी नहीं होता तो एटलीस्ट फुल शर्ट, फुल पैंट विथ मास्क, ये हम लोग यूज़ करने के लिए सब फार्मर्स को समझा दिया। और तीसरा चीज़ जो लास्ट जो चीज़ हम लोग बताया, प्रॉफिट एंड प्रोडक्शन। जो फार्मर्स जो खेती करता है उनका अल्टीमेट ऑब्जेक्टिव रहता है प्रोडक्शन ज़्यादा करो और प्रॉफिट ज़्यादा निकलो। तो प्रोडक्शन ज़्यादा करने के साथ साथ तो प्रॉफिट कैसे निकलेगा, आपका जो कॉस्ट ऑफ प्रोडक्शन होता है, जो कॉस्टिंग आता है,
तो थोड़ा सा आपका कम करना पड़ेगा। तो कॉस्टिंग कम कैसे आता है, क्योंकि कुछ फार्मर्स को लिए हैबिट्स पे होता है, कीड़ा आए नहीं आए पहले ही वो लोग क्या करता है, दवाई छिटाना शुरू कर देते हैं। तो वो 2-3 स्प्रे आप रद्द कर देगा व बंद कर देगा तो आपका ऑटोमेटिकली कॉस्टिंग कम हो जाएगा, प्रॉफिट भी ज़्यादा आ जाएगा। तो ये बेसिक चीज़ ये जो है हम लोग फार्मर्स को समझाया। और उसके बाद कुछ स्पेसिफिक, कुछ पैडी का प्रॉब्लम था, कुछ लीची का प्रॉब्लम था, कुछ मैंगो का प्रॉब्लम था, कुछ चाय का प्रॉब्लम था। तो हम लोग पर्टिकुलरली कुछ फार्मर्स को जो प्रॉब्लम था वो हम लोग कैसे, कौन सा दवा यूज करना है, कौन सा टाइम में कितना डोज में यूज़ करना है, वो हम लोग बता दिया। थैंक यू।